নৱম শ্ৰেণীৰ বিজ্ঞান। ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক সপ্তম অধ্যায় নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ কিছু কথা অৱগত কৰাবলৈ ওলাইছোঁ। আহাচোন আমি প্ৰথমতে নিয়ন্ত্ৰণ আৰু সমন্বয়নো কি জানি লওঁ। কোনো উদ্দীপকৰ প্ৰতি উপযুক্ত সংবেদনা দিবৰ বাবে শৰীৰৰ বিভিন্ন অংগসমূহে কৰা কাৰ্যক নিয়ন্ত্ৰণ আৰু সমন্বয় বোলা হয়। জীৱৰ বৃদ্ধি আৰু চলন। জীৱৰ বিভিন্ন তন্ত্ৰসমূহৰ সমন্বয়ত জীৱন প্ৰক্ৰিয়া চলি থাকে। যদি কোনো এক বস্তুৱে চলন কাৰ্য কৰে তেন্তে আমি ক'ব পাৰোঁ যে ই জীৱিত। চলন কাৰ্যবোৰ পৰিৱেশৰ পৰিৱৰ্তনৰ ফলত হয়। জীৱই ইহঁতৰ পৰিৱেশৰ পৰিৱৰ্তনৰ কাৰণে নিজৰ সুবিধাৰ বাবে চলন বা গতি কৰে। উদাহৰণস্বৰূপে উদ্ভিদে সূৰ্যৰ পোহৰৰ ফালে গতি কৰে। আমাৰ চকুত উজ্জ্বল পোহৰ পৰিলে চকুকেইটা জাপ খাই যায় আৰু গৰম বস্তুত আমাৰ হাত লাগিলে আমি হাতখন আঁতৰাই আনো। এই কাৰ্যবোৰ চলনৰ দ্বাৰা প্ৰকাশিত হয়। সকলো প্ৰাণীৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ আৰু সমন্বয় দুটা প্ৰধান প্ৰক্ৰিয়াৰ দ্বাৰা সম্পন্ন হয় আৰু সেই দুটা হৈছে স্নায়ুতন্ত্ৰ আৰু অন্তঃস্ৰাৱী তন্ত্ৰ। আহাচোন আমি প্ৰথমতে স্নায়ুতন্ত্ৰৰ বিষয়ে অকণমান জানি লওঁ। স্নায়ুতন্ত্ৰই স্নায়ুকলা আৰু পেশীকলাৰ সহায়ত নিয়ন্ত্ৰণ আৰু সমন্বয় কৰে। স্নায়ুতন্ত্ৰ স্নায়ুকোষ বা নিউৰনৰ দ্বাৰা গঠিত হয়। স্নায়ুকোষবোৰৰ মাজেদি বৈদ্যুতিক প্ৰেৰণাৰ স্নায়ু অনুভূতি দেহৰ এটা অংশৰ পৰা অন্য এটা অংশলৈ প্ৰেৰণ হয়। অন্তঃস্ৰাৱী তন্ত্ৰ। অন্তঃস্ৰাৱী তন্ত্ৰটো বহুতো অন্তঃস্ৰাৱী গ্ৰন্থিৰ দ্বাৰা গঠিত। এই তন্ত্ৰই শৰীৰৰ বিপাকীয় ক্ৰিয়াসমূহ পৰিচালন আৰু নিয়ন্ত্ৰণ কৰে, যেনে কোষৰ বৃদ্ধি, কোষসমূহৰ অভ্যন্তৰীণ ৰাসায়নিক বিক্ৰিয়াৰ গতিৰ হাৰ আদি পৰিচালন আৰু নিয়ন্ত্ৰণ কৰে। আহাচোন আমি এতিয়া প্ৰাণীৰ স্নায়ুতন্ত্ৰৰ বিষয়ে অকণমান বহলকৈ বুজি লওঁ। স্নায়ুকলা আৰু পেশীকলাৰ দ্বাৰা প্ৰাণীৰ দেহত নিয়ন্ত্ৰণ আৰু সমন্বয় কাৰ্য সমাধা হয়। বাহ্যিক পৰিৱেশৰ সকলো বাৰ্তা বা উত্তেজনাসমূহ অনুভৱ কৰিবলৈ আমাৰ দেহত এবিধ বিশেষ কোষ থাকে। ইয়াক সংবেদী স্নায়ুকোষ বোলে। সংগ্ৰাহীবোৰ হৈছে কিছুমান স্নায়ুকোষৰ সমষ্টি, যিবোৰে পৰিৱেশৰ সকলো বাৰ্তা বা উত্তেজনাসমূহ অনুভৱ কৰে। সংগ্ৰাহীবোৰ আমাৰ দেহৰ সংবেদনশীল অংগ যেনে অন্তঃকৰ্ণ, নাক, জিভা আদিত থাকে। স্নায়ুকোষ। স্নায়ুকোষবোৰ হৈছে স্নায়ুতন্ত্ৰৰ গঠনাত্মক আৰু কাৰ্যকৰী একক। আহাচোন আমি এতিয়া স্নায়ুকোষৰ গঠনৰ বিষয়ে অকণমান জানি লওঁ। স্নায়ুকোষবোৰ তিনিটা প্ৰধান অংশৰ দ্বাৰা গঠিত। সেইকেইটা হৈছে কোষ দেহ, ডেনড্ৰাইট আৰু এক্সন। এয়া হৈছে স্নায়ুকোষৰ গঠনৰ চিত্ৰ। এই চিত্ৰটোত তোমালোকে ডেনড্ৰাইট, এক্সন, কোষ দেহ, কোষ কেন্দ্ৰ, মায়েলিন আৱৰণী আৰু চাইনেপছ দেখিবলৈ পাইছা, নহয়নে? এতিয়া আমি স্নায়ুকোষৰ কাৰ্যৰ বিষয়ে অকণমান জানি লওঁ। ডেনড্ৰাইটবোৰে নিকটৱৰ্তী কোষৰ পৰা স্নায়ু বাৰ্তা বা উদ্দীপনা সংগ্ৰহ কৰে। স্নায়ুকোষৰ ক্ষুদ্ৰ স্নায়ু ফাকেৰে এবিধ ৰাসায়নিক পদাৰ্থৰ জৰিয়তে বৈদ্যুতিক প্ৰেৰণা সৃষ্টি কৰে। এই বৈদ্যুতিক প্ৰেৰণা ডেনড্ৰাইটৰ পৰা দেহ কোষলৈ আৰু পাছত এক্সনৰ মাজেদি ইয়াৰ শেষ প্ৰান্তত আন এটা স্নায়ু কোষলৈ প্ৰেৰণ কৰে। কোনো এটা প্ৰাণীৰ দেহত নিউৰনবোৰ এটাৰ মূৰত আনটো লাগি থাকে। তোমালোকে ছবিখন চাই নিশ্চয় ধৰিবলৈ পাৰিছা কিদৰে এটা স্নায়ুকোষে আনটো স্নায়ুকোষৰ লগত লগ লাগি আছে আৰু ইয়াৰ দ্বাৰা প্ৰাণী দেহত প্ৰতিক্ৰিয়াবোৰ পৰিচালিত হয়। নিউৰনবোৰ সংযোগ হৈ নাথাকে। দুটা নিউৰনৰ মাজত একেবাৰে অকণমান ফাঁক থাকে। ইয়াক চাইনেপছ বুলি কোৱা হয়। বিশেষকৈ এক্সন আৰু ডেনড্ৰাইটৰ মাজত ইয়াক পোৱা যায়। ইহঁতক চাই প্ৰবন্ধ বুলি কোৱা হয়। ডেনড্ৰাইটবোৰে স্নায়ু প্ৰেৰণা নিউৰনলৈ কঢ়িয়াই আনে আৰু এক্সনেদি স্নায়ু প্ৰেৰণা নিউৰনৰ পৰা ওলাই যায়। চাইনেপছবোৰে ভালভৰ দৰে কাম কৰে, কাৰণ ৰাসায়নিক পদাৰ্থবোৰ দুটা নিউৰনৰ খালী ঠাইখিনিৰ এটা দিশতহে থাকে। চাইনেপছ হৈছে এটা নিউৰনৰ এক্সনৰ শেষ প্ৰান্ত আৰু অন্য এটা নিউৰনৰ ডেনড্ৰাইটৰ মাজৰ খালী ঠাই। ইয়াতে বৈদ্যুতিক প্ৰেৰণাবোৰ ৰাসায়নিক সংকেতলৈ পৰিৱৰ্তন ঘটে। এনেদৰেই চাইনেপছবোৰে এটা দিশত সংবেদনবোৰ কঢ়িয়াই নিয়ে। ছাত্ৰ-ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোকে স্নায়ুতন্ত্ৰ আৰু স্নায়ুকোষৰ গঠনৰ বিষয়ে বুজিবলৈ সক্ষম হৈছা। ধন্যবাদ।